बासायगिरि प्रभु जिसु ख्रिस्टनि मुङै जय मसीह होननानै साफ्रोम नायगिरि नोंथांमोनखौ खुलुमहरदों आरो लोगोसे गोदान भिडिअनि गेजेरजों बयखौबो बरायदों। अनजाग्रा नायगिरि नोंथांमोना अलरेडि थाम्बनेलखौ नुनायनि गेजेरजों एसेब्लाबो आइडियाखौ मोनखाबाय जे बबे बिषयाव बाथ्राया जागोन। बेनो जाहैबाय आसामाव दायो मोनसे आबहावा सोलिगासिनो दङ, GSTनि मोनसे दावराव सोलिगासिनो दङ, हाल्ला सोलिगासिनो दङ। येस, जेराव एक्जिस्टिं थाखानाय जिथु ST दङ, बे STनि सायाव आरो गुबुन ST सोदेरना होनायनि मोनसे दावरावा जागासिनो दङ। आरो बे दावरावनि गेजेरावनो अनजाग्रा नायगिरिफोर नोंथांमोननो मोनसे सोमोनांथाव रादाब लानानै फैदों। बे जाहैबाय हिन्दुनि अनगायै, हिन्दु फोथायनायनि अनगायै गुबुन फोथायग्राफोरा ST मोननाय नंला। मोनसे बेबायदि रादाब लानानै फैदों। नोंथांमोना नुयोब्ला गोबां सोमोनांगोन। बेयाव हिन्दुनि अनगायै गुबुना STआव थानो मोननाय नङा, STनि बाहागोखौ मोननाय नङा। सोरबा जुदि ST मुं लानानै दङब्लाबो बियो STनि बाहागो, STनि जिथु मोननांगौ दङ, बेफोर गासैखौ मोननाय नङा। दिनै आसामाव बेबायदि मोनसे बारहुंखाया सोलिगासिनो दङ, जेराव ST थाखानाय जिथु STफोर दङ, बे STनि सायाव आरो जाबसिननानै होबावनानै गोदान ST बानायनो नागिरदों। अनजाग्रा नायगिरिफोर गोबां दुखुनांथावना नङा होमब्ला? नाथाय बेबायदि समावनो मोनसे गोबां सोमोनांथावना रादाबा ओंखारबोदों जाहैबाय। बे रादाबानो जादों जे हिन्दुनि अनगायै गुबुना STनि बाहागोखौ मोननाय नङा होननानै। दे अब्ला अनजाग्रा नायगिरिफोर, आंनि बुंबाय थानायनिख्रुइ जानाय नङा। दा बेवहाय नोंथांमोननो थोंजोङैनो रादाब क्लिपखौ दिन्थिग्रोनो हास्थायबाय। नोंथांमोना बे रादाब क्लिपखौ नायग्रोदो आरो बिनि उनाव नोंथांमोना गासै बाथ्राफोरखौ नोंथांमोना बुजिजोबगोन। फंनैसो जोबनायाव बुंनानै आङो आंनि भिडिअखौ फोजोबहैगोन। दे अब्ला जोबजासिम थागोन, मानोना बाथ्राया जोबनाय फारसेबो गोबां मोजाङै सोलोंनांगौ बाथ्राफोरा दङ। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ST সংৰক্ষণক লৈ এইবাৰ এক ঐতিহাসিক ৰায়দান দিছে উচ্চ ন্যায়ালয়ে। ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে যে হিন্দু ধৰ্মৰ বাদে অন্য ধৰ্মাৱলম্বী লোকে নাপাব STৰ সংৰক্ষণ। এই মুহূৰ্তত বিস্তৃত খবৰ আমি আপোনালোকক জনাম। ST সংৰক্ষণক লৈ ঐতিহাসিক ৰায়দান প্ৰদান কৰা হৈছে। হিন্দুৰ বাহিৰে অন্য ধৰ্মৰ লোকে নাপাব STৰ সংৰক্ষণ। ধৰ্ম পৰিৱৰ্তন কৰি লাভ উঠাব নোৱাৰিব ST সংৰক্ষণৰ। উচ্চ ন্যায়ালয়ে দিছে ঐতিহাসিক ৰায়দান। উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই ঐতিহাসিক ৰায়দান প্ৰদান কৰিছে। ST সংৰক্ষণ লাভৰ অধিকাৰ নাই অন্য ধৰ্মৰ লোকৰ। খ্ৰীষ্টান ধৰ্মত কোনো ধৰণৰ জাতিৰ ব্যৱস্থা নাথাকে। সংৰক্ষণৰ অপব্যৱহাৰ হ'ব নোৱাৰাকৈ চৰকাৰে নিশ্চিত কৰক বুলি ৰায়দান দিছে উচ্চ ন্যায়ালয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই ঐতিহাসিক ৰায়দান দিয়া হৈছে। হিন্দু ধৰ্মৰ বাহিৰে অন্য ধৰ্মৰ লোকে লাভ নকৰিব STৰ সংৰক্ষণ। ধৰ্ম পৰিৱৰ্তন কৰিও লাভ উঠাব নোৱাৰিব ST সংৰক্ষণৰ। উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা দিয়া হৈছে এই ঐতিহাসিক ৰায়দান। ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠে এই ৰায়দান দিছে। উল্লেখ কৰিব লাগিব, অসমতো যি STক লৈ জনজাতিকৰণক লৈ প্ৰতিবাদ চলি আছে। এফালে জনজাতিকৰণৰ বিৰোধিতা আৰু আনফালে জনজাতিকৰণৰ দাবীৰে প্ৰতিবাদ। তাৰ মাজতে এনেধৰণে এলাহাবাদ উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায়দান দিছে, এক ঐতিহাসিক ৰায়দান। হিন্দু ধৰ্মৰ বাহিৰে অন্য ধৰ্মৰ লোকে লাভ নকৰিব STৰ সংৰক্ষণ। ধৰ্ম পৰিৱৰ্তন কৰিও লাভ উঠাব নোৱাৰিব STৰ সংৰক্ষণৰ। উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই ঐতিহাসিক ৰায়দান দিছে। খ্ৰীষ্টান ধৰ্মত কোনো জাতি ব্যৱস্থা নাথাকে। সংৰক্ষণৰ অপব্যৱহাৰ হ'ব নোৱাৰাকৈ চৰকাৰে নিশ্চিত কৰিব লাগিব। ধৰ্ম পৰিৱৰ্তনৰ পাছতো নিজকে হিন্দু বুলি কৈ লাভ উঠাব নোৱাৰিব। ধৰ্ম পৰিৱৰ্তন কৰা হিন্দুৱেও নাপাব ST সংৰক্ষণ। আপুনি যদি পূৰ্বে অন্য ধৰ্মৰ আছিল, কিন্তু আপুনি ধৰ্ম পৰিৱৰ্তন কৰি হিন্দু হৈছে, তথাপিও আপুনি লাভ নকৰিব STৰ সুবিধা, সংৰক্ষণৰ সুবিধা লাভ নকৰিব। ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠে এই ৰায়দান দিছে। আমি জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ধৰ্ম পৰিৱৰ্তন কৰা হিন্দুৱেও নাপাব STৰ সংৰক্ষণ। ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠৰ তৰফৰ পৰা এই ৰায়দান দিয়া হৈছে। হিন্দু ধৰ্মৰ বাহিৰে অন্য ধৰ্মৰ লোকে লাভ নকৰিব STৰ সংৰক্ষণ। ধৰ্ম পৰিৱৰ্তন কৰিও লাভ উঠাব নোৱাৰিব ST সংৰক্ষণৰ। এয়া কেৱল অসমৰে সমস্যা নহয়, জনজাতিকৰণৰ সমস্যা সমগ্ৰ দেশ জুৰি। কিয়নো ভাৰতত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে
বহু জনতাই বাস কৰে, কোটি কোটি জনতাই বাস কৰে আৰু জাতি কিমান আছে বা ধৰ্ম কিমান আছে আমি কেতিয়াও গণি শেষ কৰিব নোৱাৰিম। কিন্তু এইবাৰ এটা অত্যন্ত ঐতিহাসিক ৰায়দান প্ৰদান কৰা হৈছে যে হিন্দু ধৰ্ম কেৱল হিন্দু ধৰ্ম হ'ব লাগিব, হিন্দু ধৰ্মৰ বাহিৰে অন্য ধৰ্মৰ লোকে কিন্তু SC আৰু STৰ সংৰক্ষণৰ সুবিধা লাভ নকৰিব। আপুনি যদি অন্য ধৰ্মৰ থাকে ধৰ্ম পৰিৱৰ্তন কৰি হিন্দু হয়, তাৰ পিছতো ধৰ্ম পৰিৱৰ্তন কৰিও লাভ উঠাব নোৱাৰিব SC ST সংৰক্ষণৰ। এয়া আমি কোৱা কথা নহয় বা এয়া চৰকাৰে কোৱা কথা নহয়, এয়া উচ্চ ন্যায়ালয়ে দিছে ঐতিহাসিক ৰায়দান। SC ST সংৰক্ষণ লাভৰ অধিকাৰ নাই অন্য ধৰ্মৰ লোকৰ। হিন্দু ধৰ্মৰ বাদে অন্য ধৰ্মৰ লোকৰ লাভৰ অধিকাৰ নাই SC ST সংৰক্ষণ। খ্ৰীষ্টান ধৰ্মত কোনো জাতি ব্যৱস্থা নাথাকে। সংৰক্ষণৰ অপব্যৱহাৰ হ'ব নোৱাৰাকৈ নিশ্চিত কৰিব লাগিব চৰকাৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই ৰায়দান দিয়া হৈছে। ধৰ্ম পৰিৱৰ্তনৰ পাছতো নিজকে হিন্দু বুলি কৈ লাভ উঠাব নোৱাৰিব। ধৰ্ম পৰিৱৰ্তন কৰা হিন্দুৱেও নাপাব SC ST সংৰক্ষণৰ সুবিধা। ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠৰ পৰা এই ৰায়দান দিয়া হৈছে। SC STক লৈ প্ৰায়ে দেশৰ কেইবাখনো ৰাজ্যত এক প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হয়, যি ধৰণে অসমতো প্ৰতিবাদমুখৰ পৰিস্থিতি। অৱশেষত বিধানসভাৰ শীতকালীন অধিৱেশনত এই মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হৈছে। ইতিমধ্যে জানিব পৰা গৈছে যে অতি শীঘ্ৰে কেন্দ্ৰলৈ পঠিওৱা হ'ব, কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব। আৰু ইতিমধ্যে সংসদৰ যি অধিৱেশন চলি আছে সেই অধিৱেশনতো সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই উত্থাপন কৰিছিল এই প্ৰতিবেদনৰ কথা বা মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ কথা যে কেতিয়াকৈ আচলতে SC ST সংৰক্ষণৰ সুবিধা দিয়া হ'ব, SC ST দিয়া হ'ব 6 জনগোষ্ঠীক। আৰু 6 জনগোষ্ঠীক লৈ যি এক পৰিস্থিতিৰ সৃষ্টি হৈছিল অসমত, তাৰ পাছতে কিন্তু এলাহাবাদতো একেই পৰিস্থিতি, কিয়নো এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এক ঐতিহাসিক ৰায়দান দিয়া হৈছে যে হিন্দু ধৰ্মৰ বাহিৰে অন্য ধৰ্মৰ লোকে কোনো ধৰণৰ SC ST সংৰক্ষণৰ সুবিধা নাপাব। SC ST সংৰক্ষণক লৈ গুৰুত্বপূৰ্ণ ৰায়দান। ধৰ্ম পৰিৱৰ্তন কৰিও লাভ উঠাব নোৱাৰিব SC ST সংৰক্ষণৰ। SC ST সংৰক্ষণ লাভৰ অধিকাৰ নাই অন্য ধৰ্মৰ লোকৰ। খ্ৰীষ্টান ধৰ্মত নাথাকে কোনো জাতি ব্যৱস্থা। সংৰক্ষণৰ অপব্যৱহাৰ হ'ব নোৱাৰাকৈ নিশ্চিত কৰিব লাগিব চৰকাৰে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা এই ঐতিহাসিক ৰায়দান। ধৰ্ম পৰিৱৰ্তনৰ পাছতো নিজকে হিন্দু বুলি কৈ লাভ উঠাব নোৱাৰিব। ধৰ্ম পৰিৱৰ্তন কৰা হিন্দুৱেও নাপাব SC ST সংৰক্ষণ। ন্যায়াধীশ প্ৰবীণ কুমাৰ গিৰিৰ বিচাৰপীঠে এই ৰায়দান দিছে। হিন্দু ধৰ্মৰ বাহিৰে অন্য ধৰ্মৰ লোকে লাভ নকৰিব SC ST সংৰক্ষণ। ধৰ্ম পৰিৱৰ্তন কৰিও লাভ উঠাব নোৱাৰিব SC ST সংৰক্ষণৰ। साफ्रोमबो नायगिरि नोंथांमोना बाथ्राखौ मोजाङै बुजिजोब्बाय होननानै आङो मिजिंथिदों आरो दुनायै आं बुंफिननो हास्थायाखै। अनजाग्रा नायगिरिफोर, बेयाव नोंथांमोना रोखा जानो हादों दि जे ST आरो SC नि जितु मोननांगौ बाहागो दङ, बे मोननांगौखौ हिन्दुनि अनगायै गुबुना मोननाय नङा होननानै बेयाव रोखायै फोरमान होदों। आरो बे फोरमायनाया बबेनिफ्राय फैबावदों? बे जाहैबाय हाइकर्टनिफ्राय फैदों, HC निफ्रायनो सफैदों। हाइकर्टनि बे हाइकर्टआ बबेनि? एलाहाबादनिफ्राय। यस, एलाहाबादनि जितु हाइकर्ट दङ, बे हाइकर्टआव बे बाथ्राखौ बुंदों दि जे जि ST आरो SC दङ बिसोरो हिन्दु धोरोमनि अनगायै जाय गुबुन गुबुन धोरोमफोराव दङब्ला बिसोरो बे बिबान एबा बेनि मोननांगौ जितु दङ बे मोननांगौफोरखौ जेबो मोननाय नङा, बे बाथ्राखौ बुंदों। अनजाग्रा नायगिरिफोर, दा जोंनि आसामाव माखासे बारफोरा अलरेडि सोलिनानै दंखायो जे जि ST SC आव आरो गुबुन ट्राइबखौ सोबावनाय, ट्राइब खालामनाय, ST ट्राइब खालामनायनि मोनसे दावराव सोलिगासिनो दङ आरो बे दावरावनि गेजेरावनो बेबायदि बाथ्राफोरा फैदों। जायखिजाया अनजाग्रा नायगिरिफोर, दा आङो बे बाथ्राखौ नोंथांमोन लाना फैनायनि जाहोना बेनोदि जों जेन बेफोर गासै बाथ्राफोरखौ मोनथिनानै थानो हायो। बाथ्राफोरा बबेथिं थांगासिनो दङ, बबेथिं लामा लालांगासिनो दङ, जोंनि जि दावराव दङ बे दावरावआ बबेथिं थांनो नागिरगासिनो दङ, बेफोर गासै बाथ्राखौ जों आप टु डेट जानानै थानो हायो। दा लासै लासै थाङै थाङै हयथ' धोरोमखौ लानानै जोंनि गेजेरावबो बेबायदिसो बाथ्राफोरा फैनो हागौ, जेराव आसामावबो बे परिस्थितिया फैनो हागौ जे आसामाव थानाय ख्रिस्टियानफोरा, बर' ख्रिस्टियानफोरा, कार्बि ख्रिस्टियानफोरा, एनि ख्रिस्टियान जिखुनु जाया जाति जाया मानो, जि हारि जाया मानो, बिसोरो ST आरो SC नि मोननांगौखौ मोननाय नङा, बिसोरखौ बन्सित खालामबाय होननानैबो गाबोन सबनिहा बेफोरबायदि बाथ्राफोरा सफैनो हागौ। दा बेयावहाय अनजाग्रा नायगिरिफोर,
बयखौबो बे भिडिअ क्लिपखौ दिन्थिनायनि गेजेरजों आर'ज खालामनो थाखाय खावलायबाय नोंथांमोना आर'जआव थादो जेन बेफोरबायदि दावराव दावसिफोरा जोंनि गेजेराव जाया जोंनि गेजेराव बेफोरबायदि गुलाय गुजायफोरा फैया जेरैहाय मोनफ्रोमबो धोरोमहा जेरै मोन्थाय दङ जोंहाबो जेन बेबायदिनो मोन्थायफोरा थायो बिनि थाखाय नोंथांमोना आर'ज खालामदो आरो इसोरनि इच्छाखौ नागिरदो दे अब्ला जोबनायाव बयनिसिमबो खावलायबावनो हास्थायबाय सोरबाफोर चेनेलाव जुदि गोदान फैदोंब्ला चेनेलखौ साबस्क्राइब खालामना लादो आरो लोगोसे मोनसे लाइक होनो दाबावसै आरो हायोब्ला भिडिअखौ शेयार खालामगोन दे अब्ला दिनैनि थाखाय बेसेयावनो दोनथ'नोसै थेंक इउ